মানুহটোৱে আকৌ ঘৰখন মোক ধুনীয়াকৈ বনাই দি থৈ গ'ল দেই। গোটেই এখন নদন বদন একেবাৰে। আগফালে গোটেই বাৰীত পাণ, ভঁৰালত ধান, গৰুৱে ছাগলীয়ে গোটেই এখন নধৰা আৰু মোৰ। গোটেই মানুহবোৰে সেই মোৰ ওচৰতহে পাণ বিচাৰি আহে। বোলে ডালিমী বাইদেউ পাণ দুখিলামান দিয়ক। কত মানুহক মই পাণ খোৱালোঁ ফ্ৰীতে। খালি বোৱাৰীজনীহে সেই মন পচন্দ নাপালোঁ মই। একো কথাতে নপতে। থাকক, কিনো আহে যায় মোক। সেই জীয়াই থকা মানে খাবলৈ মোৰ চব আছেই। কোনে খাতিৰ কৰে তহঁতবোৰক। যাওঁ, সেই চৰকাৰী পুখুৰীত পানী কমিছে। এই কাষৰ ফালে মেটেকাৰ ওচৰত জকা এখন বাই দিওঁগৈ। এনেও মাছ কেইটামান উঠিবই। কিছু মাছ ধৰিলোঁ নহয় বাৰু আগতে চৰকাৰী পুখুৰীত। বৰশীটো পাতি দিওঁ একেবাৰে। আই কেনেকুৱা মাছ লাগে। কোন সেইকেইজনী? কোনে ফুল চিনিছ? বৰ শনি লগা ল'ৰা ছোৱালী দেই এইবোৰ। হেৰ' আগফালে জবা ফুল কেইজোপা সেই লহপহকৈ ফুলি আছে। ইটোৱে এপাহ ছিঙিব, সিটোৱে এপাহ ছিঙিব। মৰিয়াই মাৰিম আকৌ ধৰি পেলাই। হে হৰি, এইজনী চিঞৰিছে শুন। ক'ত বাৰু মই ফুল ছিঙি আনিছোঁ? তলত সৰি থকা এপাহে বুটলি আনিছোঁ কিবা। বৰ কিবা অজংঘ টাইপৰ বুঢ়ী দেই। দেখিছানে বাৰু কেনেকৈ কৈছে? বৰ কিবা ধৰণৰ সঁচাকৈ পায়। এজনী আমাৰ ঘৰলৈ যায় নহয় কেতিয়াবা। সেইদিনা গৈ কি কৈছেগে গম পোৱা নাই? সেই আমাৰ মাক কৈছে আৰু তোৰ ছোৱালী বোলে ডাঙৰ হ'ল আৰু দেই, তুলনি হ'বই। সেইবোৰ কথা মোক ক'ব লাগে নে বাৰু? মোৰ বয়স হৈছে কেইটা কোৱাচোন? এই বাদ দে, এজনী এনেকুৱাই। আমি কিবা টুপিধৰ মামা দোকানলৈহে আহিছোঁ। বল গৈ থাকোঁগে। এ ৰহ, এইপা গৈ পেলাই বুঢ়ীক একদম মুখত মাৰি দি থৈ আহোঁগে মই। সেই এজনী নাপায়। সীমা বা, বলা গৈ থাকোঁগে। এজনী মুখে যিখন, এনেই লাগি নল'বা দেই। নিনো মই তাই ঘৰৰ ফুল। পৰি থকাৰ কাৰণে এবাৰ বুটলি লৈছিলোঁ। দি থৈ আহিমগৈ মই এতিয়াই। বুঢ়ী এই পাহোঁ তোৰ ফুল। আৰু শুন, মই চিঙা নাছিলোঁ, তলত পৰি আছিলে, বুজি পাইছ? এনেই সেই বকি নাথাকিবি মুখখনে। আইঅ, কেনেকুৱা মুখ চোকা ছোৱালী। মুখখন চাচোন একেবাৰে লাও পাত কচুপাত। এনেকুৱাতে সেই জকাই মাৰি মুখ ভাঙি দিবলৈ মন যায় মোৰ। পঢ়ি শুনি এয়াকে শিক্ষা লৈছ। মাৰ বাপেৰে এয়াকে শিকাইছে। ডাঙৰক সন্মান কৰিব নাজানহঁত। এইবোৰৰ লগত মুখ চুপতি মাৰোঁতে মোৰ সেই মাছ ধৰা নহ'বই আজি। যাওঁ মই। কোনো নাই ওচৰে পাজৰে। মাৰি ল জকাইখন দুকোপমান। সেই চৰকাৰী পুখুৰীহে আকৌ। গাঁৱৰ মানুহে গম পালে গোটেই ৰৌজাল বৌজাল কৰিব। তাৰপিছত ডালিমী মৰ। ডালিমী জেঠাই মাছ ধৰিছে হপায়। কোননো হয়তো? ধৰিবকে পৰা নাই মই। কোন? মাতটো চিনাকি লাগিছে বাৰু। ধৰিবকে পৰা নাই নি? মই মিন আকৌ, মিনটো। কোৱা মিনটো। সেই বুঢ়ী হ'লো নহয়, ইমান কথা ক'বা মনত থাকিবনো। বুঢ়ীৰ এক্টিংডাল চা। সঁচাকৈ যেনিবা মোক চিনিহে পোৱা নাই। মোৰ মনত পৰিছে ৰ, তই আমাৰ হেৰি আকৌ মিনু পিতেক সৰুটো, হয় নাই বাৰু? হয়। হেৰি মাছ পাইছেনে নাই পিছে? আপুনি চৰকাৰী পুখুৰীত মাছ ধৰিবলৈ আহিলে যে। গাঁৱৰ মানুহে গম পাবলৈ হ'লে সোধাই নেৰিব কিন্তু। গাঁৱৰ মানুহে মাছ জীয়াই কেইটা। এইবোৰ চব হেৰি বনৰীয়া মাছ, নিজে হোৱা। কত মাছ ধৰি খালোঁ, ঘৰৰ মুখতে আছে আকৌ পুখুৰীটো। সেই কথা ক'বলৈ আহে। গাঁৱৰ মানুহে গম পালে কি হ'ব? বুঢ়ী মানুহ হৈও বাৰু আপুনি এনেকৈ চুৰ কৰি মাছ খায়নে? এই গাঁৱৰ মানুহবোৰ চবেই মিলি পেলাই মাঘৰ বিহুৰ দিনা কেলৈ মাছ নধৰে ইয়াত? গম পাবলৈ হ'লে কিন্তু আপোনাৰ অৱস্থা বেয়া কৰি দিব দেই। নাপায় কিন্তু ৰাইজৰ বস্তু এনেকৈ চুৰ টাই কৰি খাব। ধৰক মাছ ধৰক আপুনি। মই বহো এইখিনিতে অকণমান। এইবোৰৰ পৰা মোৰ শান্তি নাই আৰু মানে। উপায় নাই, যাওঁগে। গোটেই গাঁৱত উলিয়াবলৈ হ'লে আৰু মোৰ ফালে আধ্যা পৰিব। বেয়া ভয় খোৱালোঁ বুঢ়ীক, পলাল। জকাইখন ইয়াতে পেলাই থৈ গ'ল যে। ময়ে মাছ দুটামান ধৰি লৈ যাওঁগে। কোননো এজনী? মাতটো সেই চিনাকি লাগিছে। বৌয়ে হ'বলৈ মোক চিনিয়ে পোৱা নাই। মই সেই তৰুণৰ জীয়েক। কোনটো তৰুণৰ জীয়েক? এই আমাৰ গাঁৱত আকৌ তৰুণ দুটা আছে নহয়, খেলি মেলি লাগি যায় পাই। বুঢ়ী হ'লো আৰু চকুৱে বৰকে মানুহ দুনো নমনে।
বেয়া নাপাবি হত দে এ নাপাওঁ বেয়া মই সেই তৰুণৰ জীয়েক আকৌ সেইফালৰ যে ফিলৰ ওচৰৰ তৰুণৰ ছোৱালী মই এতিয়াহে ধৰিব পাৰিছো আই ভালে আছনে ভাল কোনফালে গৈছিলিনো মই সেই কি বুলি কয় টুপিধৰ মামা দোকানৰ পৰা আহিলোকে মায়ে পঠিয়াইছিলে আমাৰ সেই সীমা আৰু সেই মামাহঁতৰ গুডিও আহিছিলে লগত আপুনি যে অথনি ফুল ছিঙিছে বুলি খেদিলে যে ফুল ছিঙা নাছিলে নহয় তাই তলত পৰি আছিলে পাহ বুটলিহে লৈছিলে তাহাত দুজনী খয়া মোতকে আগে গৈ আছে বিস্তু অথনি খয়া তহঁতহে আছিলি নি হই মই তহঁত বুলি জনা খালে ফুল চিঙাখালৈ একো নকওঁ নহয় সেই ফুলকেইপা ফুলিছেহে গম পোৱা নাই কলি পেলাবলৈ নাপায়ে গোটেই কোনো উৎপতীয়া ল'ৰা ছোৱালীয়ে মোক আহি পেলাই চিঙি ভাঙি শেষ কৰি পেলাই মোক বেয়া চেয়া নেপাবি হ'লে দেই চকুৱে নমনো যে মই তিবই নোৱাৰিলো কোন হয় তই হ'ব পাই সেই তেতিয়াহ'লে তোৰ পিঠৰ দোকানলৈ গৈছিলি খয়া দিম আনিলিগে ডিমখিনি দেখিলে দেখোন মুখহে নেদেখিলে আই গৈ থাকগে যা ময়ো গৈ থাকোগে সেই আহিবিচোন এপাক আমাৰ ফালে ঘৰ মুখে দি অহা যোৱা কৰি থাক সেই এপাক বোলে সোমাওচোন সেই বৌক মাত এটা দি থৈ যাওঁ আমাৰ হৈ জয়ন্তী ঘৰৰ ফালেও মই কেইবাদিনো যোৱা নাই সেই এদিন সেই তেহঁতৰ আগফালৰ ফিল্ডখনত গৰুজনী এৰাল দিবলৈ গ'লো জয়ন্তী গিৰিয়েক বুধেশ্বৰে মোক যিসোপাহে কথা শুনালেও গোটেই ফিল্ডখন বোলে সেই তাৰহে বাকী হেনো কোনেও বোলে তাত গৰু ছাগলী এৰাল দিব নোৱাৰে এফালে সম্বন্ধত মই তাৰ বাই শাহু পাইনে বাৰু বুঢ়ী মানুহজনী কেনেকৈ ক'ব সেইদিনাৰ পৰা গৰু গাই সেইফালে নিনিয়া হ'লোঁ এতিয়া সেই ৰেলৰ আলিফালে নমাই দিওঁ এই গাইনা পথাৰৰ ফালে চৰেগে আৰু গৰুকেইটা বৌ মই গৈ থাকোগে মোৰ দেৰি হৈছে মানে যা ময়ো গৈ থাকোগে সেই মোৰ ঢেৰ কাম পৰি আছে বাই বন্ধুসকল মই সেই আমাৰ গাঁৱত টুপিধৰ দোকানলৈ আহিছিলোঁ মায়ে ডিম নিবলৈ পঠিয়ালে তাৰপিছত আৰু দেখিছে নহয় আৰু সেই আমাৰ ভণ্টিয়ে সেই ডালিমী খোৱা আগফালৰ এই জবা ফুলজোপা তলত ফুল এপাহ হৈ আছিলে হৈ পাহাকে বুটলি ল'লে বুঢ়ীয়ে দেখিলে হ'ব পাই গোটেইখন চিঞৰ-বাখৰ বুঢ়ীজনী মানে সেই চব এক্টিং এনেই কয় মানুহ দেখা নাই বুলি কেতিয়াবা আকৌ সেই গাত গা লাগি গ'লেও নামাতে কেতিয়াবা আকৌ সেই আঁতৰৰ পৰাই চেলাই চিঞৰি মাতিব আজি যে মই একেবাৰে অবাক তেৰাওহেও সেই মোৰ হাতত থকা ডিমকেইটা দেখিলে মানুহজনী হ'লে নেদেখিলে অল্প চকুনে বাৰু এইকেইটা আমাৰ যদি হেৰি ভিডিঅ'বোৰ চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই